নমস্কাৰ সকলোকে। কি খবৰ আপোনালোকৰ? ভালে আছেনে? বহুদিনৰ মূৰত আকৌ এটি নতুন ভিডিঅ' লৈ আহিছোঁ। আমাৰ ঘৰত আছিল মনসা পূজা। এয়া মনসা পূজাৰ ৰাতিপুৱাৰ দৃশ্য। এয়া পূজাৰ কাৰণে চব যা যোগাৰ কৰি আছে আৰু পূজাত বহিবৰ সময় হ'ব আৰু। আচলতে পূজা যোৱাৰ কেইদিনমান হ'ল, ডিচেম্বৰৰ 7 তাৰিখে গ'ল বাৰু। কিন্তু মোৰ গা বেয়া আছিলে, বহুত বেছি গা বেয়া আছিলে, সেইকাৰণে ভিডিঅ' এডিট কৰিব পৰা নাছিলোঁ। আমাৰ এই পূজা ভাগ আচলতে বছৰেকীয়া পূজা। মানে মই ইমান ভালকৈ ভিডিঅ' কৰিব পৰা নাই, জানেইতো বহুত মানুহ হয় আৰু এনেকৈ ভিডিঅ' কৰাৰ টাইমো হোৱা নাই। খুৰাৰ ল'ৰা এজনে কৰি দিছে, যি কৰিছে তাকে আপোনালোকক দেখাইছোঁ। আচলতে মানে কি হয়, পিছত চাবৰ কাৰণে ভাল হয়, সেইকাৰণে ভিডিঅ'টো সাঁচি ৰাখিছোঁ। এয়া এই টিকলাজন দেখিছেনে? সেইটো মোৰ খুৰাৰ ল'ৰা হয়। সি মানে ধুতি পিন্ধে, চবেই পিন্ধিছে যে দাদাহঁতে, সিও মানে একদম কান্দি কান্দি অৱস্থা নাই, ধুতি পিন্ধিব লাগে, সেইকাৰণে দাদা আৰু সৰুতে পিন্ধাই দিছে। এয়া পানী তুলিব যাব ওলাইছে আৰু চবেই মিলি পেলাই লগ হৈ, খুৰীমা, দাদা, দেউতা, মা চব মিলি পেলাই এতিয়া পানী তুলিব যাব। বেছি দূৰত মানে নাযায় আৰু, ঘৰতে আমাৰ পুখুৰী আছে, তাতেই তুলিব। এয়া পানী তুলিব গৈ আছে। আৰু এয়া চাওক আমাৰ টিকলাটো। ইয়াত কিবা কিবি নিয়ম আছে, সেইখিনি কৰিব। তাৰপাছত মানে পানীক পূজা কৰিব, পানীক পূজা কৰি পেলাই পানীখিনি ল'ব, সেই পানীৰে মাক গা ধুৱাব, সেনেকুৱা কিবা নিয়ম আছে আৰু। সেইকাৰণে পানীখিনি তোলা হয় বুলি মই জানো। কিবা ভুলো হ'ব পাৰে, আপোনালোকে যদি জানে মোক জনাবচোন। আৰু এয়া হৈ গ'ল, এতিয়া মানে এজন এজনকৈ পানীখিনি ল'ব। আৰু ইয়াত পানী তোলা পৰ্ব শেষ হ'ল। তাৰপিছত মানে যিবিলাক আলহী আহিব তেওঁলোকক চাহ দিবৰ কাৰণে লুচি বনাই আছে। সিহঁতে মানে কৈ আছে আমাকো ভিডিঅ'ত উঠা। এইজনী মোৰ বান্ধৱী হয়, তাইৰ ঘৰ মঙলদৈত। তাইও কাম কৰি আছে বেচেৰি। আৰু এয়া মই। আৰু এয়া দুপৰীয়া ভোগৰ কাৰণে এয়া খুৰাই বনাই আছে ভোগ। তাৰপিছত লাহে লাহে পূজা মানে আৰম্ভ হ'ল আৰু এয়া আমাক চবকে সেৱা কৰিব মাতিলে। গ'লোঁ আৰু আমি। এয়া ওজাপালি। লাহে লাহে মানুহ অহা মানে ষ্টাৰ্ট হৈছিলে আৰু সেইখিনি টাইমত। ইমান বেছি ভিডিঅ' কৰি থকা সময় নহ'ল, যিখিনি আছে সেইখিনিয়ে আপোনালোকক দেখাব চেষ্টা কৰিছোঁ। এয়া ওজাপালি। ইমান হাঁহিছে মানে, ইমান ৰস পাইছে চবেই, কি জমনি একদম মানে। আমি বাৰু টাইম নাপালোঁ চাব, মই পিছত ভিডিঅ'তহে মানে গম পাইছোঁ আৰু। মানুহো ভালেখিনি হৈছিলে। তাৰপিছত এই শান্তি লোৱা সময় হ'লেও মানে পূজাৰ একদম শেষৰ পৰ্যায় পালে।
আমি চবেই সেৱা কৰিলোঁ। তাৰপিছত ৰাতি আছিলে জোঙা নাম। মই আগতে দেখাও নাই মানে কেনেকৈ কি কৰে, এইবাৰ প্ৰথম দেখিছোঁ। আপোনালোকৰ যদি কোনোবাই দেখিছে বা জানে কমেণ্ট কৰি জনাবচোন। এইখিনি আছিল থুলমূলকৈ পূজাখনৰ মানে গোটেইটো সম্ভৱ নহয়, যিখিনি পাৰোঁ সেইখিনি ভিডিঅ'ৰ যোগে ইয়াতে সাঁচি ৰাখিলোঁ। যদিহে মোৰ ভিডিঅ'বিলাক চাই ভাল লাগে আপোনালোকে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। আজিলৈ আহিছোঁ, বাই।